প্ৰথম ৰিং ৰোড আমাৰ গুৱাহাটীখন যদি চাই গুৱাহাটীৰ লিংকটো ক'ত আছে শুৱালকুছিৰ লগত গুৱাহাটীৰ লিংকটো আছে ৰঙিয়াৰ লগত গুৱাহাটীৰ লিংকটো আছে জাগিৰোডৰ লগত চানমাৰীৰ পৰা গুৱাহাটী ক্লাবলৈকে আমাক মেট্ৰ' ৰেল নালাগে কাৰণ সেইখিনি খোজকাঢ়ি যোৱাটোৱে হৈছে প্ৰপাৰ হেল্থ এণ্ড ফিটনেছ গণেশগুৰিৰ পৰা উলুবাৰী যাবলৈকে আমাক ৰিং ৰোড নালাগে আমাক মেট্ৰ' ৰেল নালাগে আমাক কি লাগে যাতে এয়াৰপোৰ্টৰ পৰা মানুহ এজন জালুকবাৰীলৈকে আহি বা মেট্ৰ' ৰেলখন জালুকবাৰীত হ'ল জালুকবাৰীৰ পৰা এয়াৰপোৰ্টলৈকে তাৰ লাইন এটা গ'ল মেট্ৰ' ৰেলখন বাইহাটা চাৰিআলিত মানুহ এজন উঠিব পাৰিলে আৰু মানুহজনে আহি গুৱাহাটীৰ বশিষ্ঠত নামিব পাৰিলে অৰ্থাৎ আমাৰ নেশ্যনেল হাইৱেত নামিব পাৰিলে চিপাঝাৰৰ পৰা মানুহজন কুৰুৱালৈকে আহিলে কুৰুৱাৰ পৰা উঠি খানাপাৰাত 3 মিনিট বা 5 মিনিটত নামিব পাৰে সব প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছিলে যে ৰিং ৰোডৰ চাৰিওফালে গুৱাহাটীৰ মেট্ৰ' ৰেলৰ প্লেনিং হ'ব লাগে গুৱাহাটীৰ ভিতৰত নহয় কাৰণ গুৱাহাটী যে ভেৰি স্মল চিটি মানুহে যদি কোনোবাই ভাবে মই মালিগাঁৱৰ পৰা ভৰলুমুখলৈকে মেট্ৰ' ৰেলত উঠিম সেইটো কেতিয়াও ফিজিবলো নহয় কিন্তু নলবাৰীৰ মানুহ এজন যদি বাইহাটা চাৰিআলিলৈকে আহি বাইহাটা চাৰিআলিত মেট্ৰ' ৰেলত উঠিব পাৰে তেলে গুৱাহাটী উইল বি এক্সপাণ্ডেড তেতিয়া কোনো মানুহে গুৱাহাটীৰ পাহাৰত মাটি দখল কৰাৰ কথা চিন্তা নকৰে কাৰণ আমাক চিটি উইল বি এক্সপাণ্ডেড সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক পৰামৰ্শ দিছে যে গুৱাহাটীৰ মেট্ৰ' ৰেলৰ চাৰিওফালে আমি এটা ৰিং ৰোডৰ চাৰিওফালে আমি মেট্ৰ' ৰেলৰ পৰা এটা প্লেনিং কৰিব লাগে আমি বাজেটত উল্লেখ কৰিছোঁ আৰু যিটো নিউ দিল্লীত মেট্ৰ' ৰেল চলায় তেওঁলোকক আমি প্ৰজেক্ট প্ৰিপাৰেশ্যনৰ দায়িত্ব দিয়াৰ বাবে সিদ্ধান্ত লৈছোঁ আৰু যদি এবাৰ প্ৰজেক্ট প্ৰিপেয়াৰ হৈ যায় ফাণ্ডিং উইল নট বি এ প্ৰব্লেম বিকজ ব্লেছিংছ অফ প্ৰাইম মিনিষ্টাৰ ইজ দেয়াৰ ছেকেণ্ড যিখন ছেটেলাইট চিটি হ'ব ইয়াৰ কামটো কি যে চৰকাৰে মাটিখিনি ল'ব চৰকাৰে ট্ৰাংক ইনফ্ৰাষ্ট্ৰাকচাৰ বনাব যে ৰাস্তা পানী ইলেক্ট্ৰিচিটি অলৰেডি আমি চৰকাৰে প্লেন কৰিছোঁ যে গুৱাহাটী ছেটেলাইট চিটিত আমি কিমান ইনভেষ্ট কৰিব লাগিব তাৰপিছত তাতে জ'নিং হ'ব চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচ ষ্টেট গভৰ্ণমেণ্ট অফিচ মেডিকেল কলেজ ষ্টেডিয়াম আমাৰ কনচাৰ্ট ইকনমিৰ বাবে এৰেনা হস্পিটেল এনেকৈ জ'নিং হ'ব জ'নিং হোৱাৰ পিছত বিভিন্নজনে তাত অংশগ্ৰহণ কৰিব পাৰিব যেনেকৈ আমাৰ কেলকাতাৰ নিউ টাউন বা নয়ডা কিন্তু তাৰ কাৰণে কোনোবাই যদি কয় মই এখন হস্পিটেল বনাম সেই মাটি বিনা পইচাত নাপাব ছেটেলাইট চিটিক সেই মাটি দিব লাগিব তেওঁলোকে তাৰ পইচা দিব লাগিব চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বহুত অফিচ অসমত আমি খুলিব পৰা নাই আজিৰ দিনত 42টা অফিচৰ আমাক ইয়াতে আবেদন আছে আমি এটা কলনি কৰিম অনলি চেণ্ট্ৰেল গভৰ্ণমেণ্ট অফিচেছ এটা আমি কলনি কৰিম অনলি ষ্টেট গভৰ্ণমেণ্ট অফিচেছ আৰু গুৱাহাটী বিমানবন্দৰক কেন্দ্ৰ কৰি গোটেই অঞ্চলটোৰ অৰ্থনীতি এক নতুন পৰ্যায়লৈকে গতি কৰিব আৰু ইয়াৰ ইম্পেক্ট আপ টু বকোলৈকে পৰিব তাৰ ইম্পেক্ট যিটো হ'ব আপোনালোকে চিন্তা কৰক গুৱাহাটীত যদি কালি কয় যে আমি এখন নতুন এইমছ কৰিব খুজিছোঁ যিকোনো চেণ্ট্ৰেল গভৰ্ণমেণ্ট ইনষ্টিটিউশ্যন অল উইল বি ডেভেলপ ছাৰাউণ্ডিং দ্য এয়াৰপৰ্ট আজি আমাক এটা প্ৰস্তাৱ আছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ আয়ুৰ্বেদিক কৰিব খোজে অসমত তেওঁলোকে কৈছে গুৱাহাটীত মাটি লাগে আমি ক'ত মাটি দিম আমাৰতো কোনো মাটি নাই এই যে আমি গুৱাহাটীখন আহি আহি এটা শেষ পৰ্যায়ত উপনীত হ'লোঁ এতিয়া যদি কালি যদি মোক কোনোবাই কয় যে আমেৰিকাৰ এম্বেচি এটা আমি গুৱাহাটীত কৰিব খুজিছোঁ আমাৰ মাটি নাই সেইকাৰণে গুৱাহাটীখন খুলি দিয়াৰ কাৰণে ছেটেলাইট চিটি প্ৰজেক্টৰ কোনো বিকল্প নাই গতিকে তাৰ কাৰণে এই প্ৰজেক্টটো আমি বাজেটত উত্থাপন কৰিছোঁ অৰ্থাৎ এইবিলাক ফিউচাৰিষ্টিক বাট ফিউচাৰিষ্টিক হ'লেও এনেকুৱা নহয় যে আজি কিবা এটা সপোন দেখি কৈ দিছোঁ ইতিমধ্যে যোৱা 2 বছৰ 3 বছৰত এইবিলাকৰ ওপৰত কাম আৰম্ভ হৈছে আৰু ছেটেলাইট চিটিৰ কাৰণে ইতিমধ্যে 900 বিঘা মাটি চৰকাৰে ইতিমধ্যে কিনি ল'লে 900 বিঘা আমাৰ হাতত আহিলে অলৰেডি অৰ্থাৎ এই গোটেই কামবিলাক আমি বাজেটত এনেকৈ কিবা এটা কালি ৰাতি চিন্তা কৰি দিয়া নাই অল প্লেনছ all announcement are backed by a solid philosophy সেইটোৱে হৈছে বাজেটখনৰ মূল উদ্দেশ্য